নমস্কাৰ বন্ধুসকল, মোৰ নাম বিক্ৰম বৰ্মন আৰু স্বাগতম জনাইছোঁ আমাৰ এই জয় হিন্দী ইউটিউব চেনেলে। আপোনালোকে হয়তো আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে বহুতো প্ৰস্তুতি চলাই আছে, বহুতো কষ্ট কৰি আছে, পঢ়ি আছে। পঢ়িয়ে থাকক, কষ্ট কৰিয়ে থাকক, চাকৰি এটা লাগিবই। কিন্তু আপোনালোকে হয়তো এইটো নাজানে যে কোনটো কেটেগৰীৰ পৰা কিমানটা প্ৰশ্ন আহিব, মানে জেনেৰেল নলেজৰ পৰা কিমান আহিব, জেনেৰেল ছায়েন্সৰ পৰা কিমান আহিব, মেথছৰ পৰা কিমান আহিব আৰু ইংলিছৰ পৰা মানে গ্ৰামাৰৰ পৰা কিমান আহিব। এইবোৰ নাজানিলে মানে কেনেকুৱা এটা ফিল হৈ থাকে। আৰু এইবোৰ যদি জানি থাকোঁ যে কোনটো কেটেগৰীৰ পৰা কিমানটা কুৱেশ্যন আহিব আৰু কিমান নম্বৰ থাকিব, তেতিয়াহ'লে ভাল লাগে। আজি এই ভিডিঅ'টোত মই কমপ্লিট ডিছকাছ কৰিম যে কোনটো কেটেগৰীৰ পৰা কিমানটা প্ৰশ্ন থাকিব আৰু কিমান নম্বৰ থাকিব, ঠিক আছে। আৰু শেষত মই এটা কথা ডিছকাছ কৰিম যে আপোনালোকৰ এই আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাট অফ কিমান যাব, জেনেৰেলৰ হওক, তাৰপিছত MOBC হওক, OBC হওক, SC হওক, ST হওক, সকলোৰে বাবে যিটো কাট অফ যাব সেইটোৰ বিষয়ে ভালকৈ ডিছকাছ কৰি বুজাই দিয়াৰ চেষ্টা কৰিম। ভিডিঅ'টো বহুতো ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ বাবে, যিসকলে গ্ৰেড 3 নাইবা গ্ৰেড 4ৰ বাবে মানে পঢ়ি আছে, তৈয়াৰী কৰি আছে, ঠিক আছে, দৌৰি হৈ আছে, ঠিক আছে। আপোনালোকৰ বাবে বহুতো ইম্পৰ্টেঞ্চ হ'ব এই ভিডিঅ'টো, কিয়নো বহুতো কেণ্ডিডেটে নাজানে যে ক'ৰ পৰা কিমান নম্বৰ আহিব, ঠিক আছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল মই গ্ৰেড 3ৰ বাবে আলোচনা কৰিম, ঠিক আছে। গ্ৰেড 3ত আপোনালোকৰ থাকিব 170 মাৰ্ক, ঠিক আছে। গ্ৰেড 3ত আপোনালোকৰ 170 মাৰ্ক থাকিব আৰু আপোনালোকৰ 100টা প্ৰশ্ন থাকিব। 100টা প্ৰশ্ন থাকিলে আপোনালোকৰ মানে জেনেৰেল নলেজত আছে, জেনেৰেল নলেজত আপোনালোকে মানে পাব 40টা, প্ৰায় 40টামান প্ৰশ্ন পাব, ঠিক আছে। 40টা প্ৰশ্নত আপোনালোকৰ নম্বৰ থাকিব কিমান? নম্বৰ হ'ব আপোনালোকৰ 70, ঠিক আছে। 70 মাৰ্ক থাকিব আপোনালোকৰ জেনেৰেল নলেজৰ পৰা, ঠিক আছে। 40ক 1.75ক মানে মাল্টিপ্লাই মানে পূৰণ কৰি চাব যে 70 মানে 70 নম্বৰ পাব, ঠিক আছে। মানে জেনেৰেল নলেজত আপোনালোকৰ 40টা প্ৰশ্ন থাকিব, ঠিক আছে। তাৰপিছত থাকিব আপোনালোকৰ জেনেৰেল ছায়েন্স। জেনেৰেল ছায়েন্সত আপোনালোকৰ 20টা প্ৰশ্ন থাকিব আৰু এই 20টা প্ৰশ্নত আপোনালোকৰ নম্বৰ থাকিব 35, ঠিক আছে। 35 মানে 35 নম্বৰ আপোনালোকৰ জেনেৰেল ছায়েন্সত থাকিব। তাৰপিছত আহিলে আপোনালোকৰ গ্ৰামাৰ, আৰু গ্ৰামাৰত থাকিব আপোনাৰ 20টামান কুৱেশ্যন, মানে 20টা প্ৰশ্ন থাকিব, ঠিক আছে। 20টা প্ৰশ্নত আপোনালোকৰ নম্বৰ থাকিব 35 মাৰ্কছ, ঠিক আছে। তাৰপিছত আহিব আপোনালোকৰ মেথছ, আৰু মেথছতো আপোনালোকৰ মানে 20টা কুৱেশ্যন থাকিব, মানে 20টা কুৱেশ্যন থাকিব আৰু 20টা কুৱেশ্যনত আপোনালোকৰ নম্বৰ থাকিব 35, ঠিক আছে। এই 4টা কেটেগৰী মিলাই আপোনালোকে মানে যোগ কৰি চাব যে 70, তাৰপিছত 35 মানে জিকেত থাকিব আপোনালোকৰ 70 মাৰ্ক, ঠিক আছে। জেনেৰেল ছায়েন্সত থাকিব আপোনালোকৰ 35 মাৰ্কছ, তাৰপিছত ইংলিছত থাকিব আপোনালোকৰ 35 মাৰ্কছ, তাৰপিছত মেথছত থাকিব 35 মাৰ্কছ, ঠিক আছে। টোটেল মিলাই আপোনালোকৰ 170 থাকিব, যিটো গ্ৰেড 3ৰ বাবে হয়, ঠিক আছে। গ্ৰেড 3ৰ বাবে এনেকুৱাই হ'ব। এতিয়া আমি আলোচনা কৰিম গ্ৰেড 4ৰ বাবে, ঠিক আছে। আপোনালোকৰ গ্ৰেড 4ৰ বাবে গ্ৰেড 4ত থাকিব আপোনালোকৰ 150 মানে 150 নম্বৰ, ঠিক আছে। এই 150 মানে 150 নম্বৰৰ ভিতৰত আপোনালোকৰ ছেম মানে 100টা প্ৰশ্ন আহিব, ঠিক আছে। আপোনালোকে এইটো সকলোৱে জানে। আপোনালোকৰ জেনেৰেল নলেজত থাকিব 60 মানে 60 নম্বৰ থাকিব জেনেৰেল নলেজত, ঠিক আছে। আৰু 20টা প্ৰশ্ন থাকিব জেনেৰেল ছায়েন্সত। জেনেৰেল ছায়েন্সত 20টা প্ৰশ্ন থাকিলে আপোনালোকৰ নম্বৰ কিমান পাব? নম্বৰ পাব 30 মানে 30 নম্বৰ, ঠিক আছে। এনেকৈ জেনেৰেল ছায়েন্সত আপোনালোকে 20টা প্ৰশ্ন থাকিব, 30 নম্বৰ পাব। ইংলিছতো মানে গ্ৰামাৰতো পাব আপোনালোকে 20টা প্ৰশ্ন আৰু আপোনালোকৰ 30 মাৰ্কছ, ঠিক আছে। আৰু শেষত থাকিব আপোনালোকৰ মেথছতো থাকিব আপোনালোকৰ 20টা প্ৰশ্ন আৰু আপোনালোকৰ নম্বৰ পাব 30, ঠিক আছে, 30 নম্বৰ পাব। গোটেই মিলাই আপোনালোকৰ জেনেৰেল নলেজ, জেনেৰেল ছায়েন্স, ইংলিছ গ্ৰামাৰ আৰু মেথছ এই সকলোবোৰ মিলাই 150 নম্বৰ হ'ব, মানে 150 মাৰ্কছ হ'ব। এনেকুৱাই হ'ব কুৱেশ্যন পেটাৰ্ণ আৰু মাৰ্কছ, ঠিক আছে। হয়তো আপোনালোকে এইটোৰ বিষয়ে আগতে নাজানিছিলে, এতিয়া মানে অলপ হ'লেও আইডিয়া পাই গ'লে, ঠিক আছে। আৰু এনেকুৱা এইটো মই একেবাৰে 100% গেৰাণ্টি নিদিওঁ যে এনেকুৱাই আহিব, মানে মোৰ এটা এক্সপেক্টেড ধাৰণা যে এনেকুৱা ধৰণৰে পেটাৰ্ণটো হ'ব মাৰ্কছ আৰু মানে কুৱেশ্যন, ঠিক আছে। কুৱেশ্যন পেটাৰ্ণবিলাক এনেকুৱা হ'ব। আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ বহুতো ভাল লাগি আছে। আৰু মই এতিয়া ডিছকাছ কৰিম যে আপোনালোকৰ কাট অফ কিমান যাব, গ্ৰেড 3ৰে হওক নাইবা গ্ৰেড 4ৰে হওক, ঠিক আছে। মই আজি
এই ভিডিঅ'টো গোটেই ডিছকাছ কৰিম, কিয়নো বহুতো কনফিউজন হৈ আছে, পৰীক্ষাৰো বেছি দিন নাই। সকলোৰে এইটো জনা উচিত যে কিমান নম্বৰ পালে এই পৰীক্ষাটোত পাছ হ'ব পাৰিব, ঠিক আছে। তো আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম যে কিমান নম্বৰ পালে আপোনালোকে পাছ কৰিব। চ' পৰিস্থিতি ভালকৈ চলাই থাকক, পৰিস্থিতি ভালকৈ চলালেহে আপোনালোকে পাছ কৰিব পাৰিব, ঠিক আছে। তো আহক, কিমান নম্বৰ পাৰিলে আপোনালোকে পাছ কৰিব। আপোনালোকে জেনেৰেল হয় নে OBC হয়, MOBC হয়, SC হয়, ST হয়, চ' সকলোৰে বাবে ডিছকাছ কৰিম। আপোনালোকে চিন্তা নকৰিব, মানে যেনেকুৱা মানে কাটঅফৰ কথা ক'ম ঠিক তেনেকুৱাই যাব, ঠিক আছে। আপোনালোকে এইটোৰ বাবে চিন্তা নকৰিব। চ' প্ৰথমতে মই গ্ৰেড 3ৰ বাবে আলোচনা কৰিম। তো গ্ৰেড 3 আপোনালোকৰ 170 মাৰ্কছ আপোনালোকে সকলোৱে জানে। তো জেনেৰেলৰ বাবে মই কৈ আছোঁ, জেনেৰেলৰ বাবে যাব আপোনালোকৰ 140ৰ পৰা, ঠিক আছে, 140ৰ পৰা 157.5 মাৰ্কছ। এইখিনিৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট পাব, ঠিক আছে। এনেকুৱা মানে নম্বৰ পালে আপোনালোকে 100%, মই এইটো 100% দি কৈ আছোঁ যে যদি আপোনালোকে এনেকৈ পায় তেতিয়াহ'লে আপোনালোকে 100% পাছ কৰিব, ঠিক আছে। তো আপোনালোকে ভালকৈ পঢ়ি যাওক। তাৰপিছত আহিলে আপোনালোকৰ OBC MOBCৰ আপোনালোকৰ 130ৰ পৰা 147.5 মাৰ্কছ, ঠিক আছে। আৰু মই এতিয়া SC বিষয়ে কৈ আছোঁ যে SCত যদি আপোনালোকে SC কেটেগৰীৰ পৰা বিলংগিং কৰে তেতিয়াহ'লে আপোনালোকৰ মাৰ্কছ 120ৰ পৰা, ঠিক আছে, 137.5 পালে আপোনালোকে মানে একেবাৰে 100% চিয়'ৰ আপোনালোকে পাছ কৰিব, ঠিক আছে। এতিয়া আমি ডিছকাছ কৰিম ST, ঠিক আছে। STত আপোনালোকে যদি পঢ়ে তেতিয়াহ'লে আপোনালোকৰ মানে উঠাব লাগিব নম্বৰ 110, ঠিক আছে, 110 পাব লাগিব। আৰু 110ৰ পৰা 127.5, ঠিক আছে। এইখিনি নম্বৰ যদি আপোনালোকে উঠাব পাৰে এইখিনিৰ ভিতৰত, তেতিয়াহ'লে আপোনালোকে ভাবিব যে আপোনালোকৰ লিষ্টত নাম 100% খাটাং থাকিবই, ঠিক আছে। তো গ্ৰেড 3ৰ বাবে মই কৈ দিলোঁ, ঠিক আছে। এতিয়া মই আলোচনা কৰিম গ্ৰেড 4ৰ বাবে। গ্ৰেড 4ত থাকিব আপোনালোকৰ 150 নম্বৰ, ঠিক আছে, 150 নম্বৰ থাকিব। আৰু আপোনালোকৰ জেনেৰেলৰ বাবে 120ৰ পৰা 135 মাৰ্কছ আপোনালোকক কেৰি কৰিবই লাগিব, ঠিক আছে। 120ৰ পৰা 135 আপোনালোকক উঠাবই লাগিব, নহ'লে আপোনালোকে মানে বেয়া হৈ যাব আপোনালোকৰ এক্সামটো। যদি ইয়াৰ ভিতৰত থাকে 120ৰ পৰা 135ৰ ভিতৰত যদি আপোনালোকে থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চিন্তাত থাকিব, ঠিক আছে। তো এনেকৈ পঢ়ক যাতে আপোনালোকৰ কাটঅফটো এনেকুৱা হ'ব পাৰে, ঠিক আছে। এতিয়া আমি ডিছকাছ কৰিম MOBC আৰু OBCৰ বাবে, ঠিক আছে। MOBC আৰু OBCৰ বাবে যদি মানে ক'বলৈ যাওঁ তেতিয়াহ'লে 110ৰ পৰা 125 নম্বৰ আপোনালোকক কেৰি কৰিব লাগিব গ্ৰেড 4ৰ সকলৰ বাবে, ঠিক আছে। তো 110ৰ পৰা মানে 125 আপোনালোকক কেৰি কৰিব লাগিব, তেতিয়াহে আপোনালোকে 100% মানে চিয়'ৰ হৈ থাকিব যে আপোনালোকে চাকৰি পাবই পাব, ঠিক আছে। তো তাৰপিছত SC কেটেগৰীত আপোনালোকে যদি পঢ়ে তেতিয়াহ'লে 100 নম্বৰৰ পৰা 115 নম্বৰ আপোনালোকক উঠাব লাগিবই লাগিব, ঠিক আছে। তেতিয়াহ'লে আপোনালোকে 100% চিয়'ৰ পাছ কৰিব। তাৰপিছত আপোনালোকৰ বাকী থাকিল ST সকলৰ বাবে আপোনালোকৰ 90ৰ পৰা 105 যদি আপোনালোকে কেৰি কৰিব পাৰে, ST সকলৰ পৰা কৈ আছে, তেতিয়াহ'লে আপোনালোকে 100% চিয়'ৰ আপোনালোকে গেৰাণ্টি পাছ কৰিব, ঠিক আছে। তো মই এইবিলাক সকলোবোৰ হৈছে মানে ডিছকাছ কৰিলোঁ। আপোনালোকৰ কাট অফ, আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণ, মাৰ্কছ, এইবোৰ মোৰ এটা ধাৰণা হয় যে এনেকুৱাই আহিব লাগে, ঠিক আছে, এনেকুৱাই হ'ব লাগে কুৱেশ্যন পেটাৰ্ণ আৰু কাট অফ, ঠিক আছে। তো আজিৰ এই ভিডিঅ'টোত মানে বহুখিনি আলোচনা কৰিলোঁ আৰু এই আলোচনাখিনি আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ। চ' বহুতো কেণ্ডিডেটে হয়তো নাজানে যে কাট অফ কিমান যাব পাৰে, ঠিক আছে, কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব পাৰে, মানে জেনেৰেল নলেজৰ পৰা কিমান আহিব পাৰে, ইংলিছৰ পৰা কিমান আহিব পাৰে, মেথছৰ পৰা কিমান আহিব পাৰে, ছায়েন্সৰ পৰা কিমান আহিব পাৰে, মানে বহুতো কেণ্ডিডেটছ নাজানে। তো মই আশা কৰোঁ যে এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতোখিনি মানে জানিব পাৰিছে। তো এতিয়া আৰু মানে পঢ়া বাদ দি আপোনালোকে মানে সময়বিলাক এনেই বৰবাদ নকৰিব, ঠিক আছে, চাকৰি লাগিব। তো পঢ়ক। লাষ্টত মই এটা কথা কৈ দি আছোঁ যে আজিৰ পৰা মই আপোনালোকৰ 5টাকে নাইবা 10টাকে মানে টেষ্ট ল'ম, ৰেগুলাৰ টেষ্ট ল'ম যে আপোনালোকে কিমান পঢ়িছে, ঠিক আছে, কিমান পঢ়িছে এইটো টেষ্ট ল'ম। আৰু এই টেষ্টত যদি আপোনালোকে সেই 5টাৰ ভিতৰত 4টাকে পাছ মানে পায় ক'ব পাৰে, তেতিয়াহ'লে ভাবিব আপোনালোকৰ পঢ়া শুনা একেবাৰে চলি আছে, ঠিক আছে।
তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ বহুতো ভাল লাগিল। ভাল লাগিলে চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টোত লাইক কৰিব নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু বন্ধুসকল, আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, ঠিক আছে, প্ৰশ্ন জাগে, তেতিয়াহ'লে কমেণ্টছ বক্সত নিশ্চয় কমেণ্টছ কৰিব। আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম এটা নতুন ভিডিঅ'ৰ যোগেদি, ঠিক আছে। তো জয় আই অসম।